নমস্কাৰ বন্ধু বান্ধৱীসকল আছামিজ অনলাইন এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি অসমৰ কোনজন কবিক কি নামেৰে জনা যায় সেই বিষয়ে আলোচনা কৰিম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, বিহগী কবি নামেৰে কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে ৰঘুনাথ চৌধুৰী। ৰঘুনাথ চৌধুৰীক বিহগী কবি নামেৰে জনা যায়। কুৱেশ্যন নম্বৰ 2, বনফুলৰ কবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি জনা যায়। বিদ্ৰোহী কবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে প্ৰসন্নলাল চৌধুৰী। কুৱেশ্যন নম্বৰ 4, অগ্নিকবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে কমলাকান্ত ভট্টাচাৰ্যক অগ্নিকবি বুলি জনা যায়। অতীন্দ্ৰিয়বাদী কবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে নলিনীবালা দেৱী। নলিনীবালা দেৱীক অতীন্দ্ৰিয়বাদী কবি বা ৰহস্যবাদী কবি বুলি জনা যায়। কুৱেশ্যন নম্বৰ 6, গীতিকবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে পাৰ্বতী প্ৰসাদ বৰুৱা। বকুল বনৰ কবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে আনন্দ চন্দ্ৰ বৰুৱা। কুৱেশ্যন নম্বৰ 8, প্ৰেম আৰু ৰদালিৰ কবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে হীৰেণ ভট্টাচাৰ্যক প্ৰেম আৰু ৰদালিৰ কবি বুলি জনা যায়। তদুপৰি হীৰেণ ভট্টাচাৰ্যক সুগন্ধি পখিলাৰ কবি বুলিও জনা যায়। শেৱালি কবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে ৰত্নকান্ত বৰকাকতি। নিজৰাৰ কবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে শৈলধৰ ৰাজখোৱাক নিজৰাৰ কবি বুলি জনা যায়। জ্ঞানমালিনীৰ কবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে মফিজউদ্দিন আহমদ হাজৰিকাক জ্ঞানমালিনীৰ কবি বুলি জনা যায়। কুৱেশ্যন নম্বৰ 12, অপ্ৰমাদী কবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে মাধৱ কন্দলী। মাধৱ কন্দলীক অপ্ৰমাদী কবি বুলি জনা যায়। কলংপৰীয়া কবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে দেৱকান্ত বৰুৱা। পাপৰিৰ কবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে গণেশ গগৈ। কুৱেশ্যন নম্বৰ 15, মহাভাৰতীয় কবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে ৰাম সৰস্বতী। অৰুন্ধতীৰ কবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে নৱকান্ত বৰুৱা। কবিতা কোঁৱৰ বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে অম্বেশ্বৰ চেতিয়া ফুকন। অম্বেশ্বৰ চেতিয়া ফুকনক কবিতা কোঁৱৰ বুলি জনা যায়। পথাৰৰ কবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে ৰাম গগৈ। খৰিকাজাৰ কবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে ভৱানন্দ ৰাজখোৱা। কুৱেশ্যন নম্বৰ 20, ৰসাল কবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে দণ্ডিনাথ কলিতাক ৰসাল কবি বুলি জনা যায়। মৰমী কবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে দুৰ্গেশ্বৰ শৰ্মা। দুৰ্গেশ্বৰ শৰ্মাক মৰমী কবি বুলি জনা যায়। ৰঙাজিয়াৰ কবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে মহিম বৰা। ফুলনিৰ কবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে পদ্মধৰ চলিহা। পদ্মধৰ চলিহাক ফুলনিৰ কবি বুলি জনা যায়। বাৎসল্য ৰসৰ কবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে মাধৱদেৱ। আজিলৈ ইমানেই। যদিহে ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।